নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। মোৰো ভাল। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। 5 মিনিটতে বনাই খাব পাৰি এটা ৰেচিপি আপোনালোকক আগবঢ়াইছোঁ। সকলোৱে শেষলৈকে চাই থাকিব। ভাত, জলকীয়া, নৰসিংহ পাত, পিঁয়াজ, দুটামান বুটৰ দাইল, নাৰিকল অলপমান লৈছোঁ। কেৰাহী এখনত তেল গৰম হ'ব দিছোঁ। তেল গৰম হোৱাত ইয়াতে মই বুটৰ দাইলকেইটা দি দিছোঁ। বুটৰ দাইলৰ বাহিৰে আপোনালোকে বেলেগ দাইলো ব্যৱহাৰ কৰিব পাৰে, খালি মচুৰ দাইল ব্যৱহাৰ নকৰিব। তাতে সৰিয়হ কেইটামানো দিছোঁ। সৰিয়হ কেইটামান দি দিছোঁ। সৰিয়হখিনি দি ইয়াতে দি দিম মই এতিয়া দুটামান নৰসিংহ পাত। আপোনালোকে ইচ্ছা অনুযায়ী দিব আৰু সৰহকৈ দি যদি ভাল পায় সৰহকৈ দিব। তাতে কাটি লোৱা পিঁয়াজ কেইটা দিছোঁ। পিঁয়াজখিনি দি আৰু কেঁচা জলকীয়াখিনিও দি দিম লগতে। কেঁচা জলকীয়াখিনি মই মোৰ প্ৰয়োজন অনুসৰি দিছোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ খায়, জ্বলা বেছিকৈ খোৱা অনুসৰি জলকীয়া দি ল'ব। মই 2টা জলকীয়া দি লৈছোঁ। যদি জলকীয়াখিনি আপোনালোকে সৰু সৰুকৈ নাকাটে দীঘলকৈও কাটি ল'ব পাৰে। দুফাল কৰি অলপমান ভাজি ল'ম। এতিয়া পিঁয়াজখিনি দি ভাজি লৈ ইয়াতে অকণমান হালধি পাউডাৰ দিম, অকণমান ৰং হ'বলৈ কাৰণে। হালধি অকণমান দিছোঁ ইয়াতে আৰু তাতে দি দিছোঁ নাৰিকলখিনি। নাৰিকলখিনি দি অকণমান সময় মই ভাজি ল'ম, ভালকৈ ধুনীয়াকৈ ভাজি ল'ম। অলপ ৰঙা, মানে ইমান বেছি ৰঙা নকৰোঁ, অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। সেইধৰণে আপোনালোকেও কৰিব, ভাল পাব খাই। ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষলৈকে চালেহে গোটেই কথাখিনি বুজি পাব। ভিডিঅ'টো যদি চাই ভাল লাগে কিন্তু শেষত লাইক এটা কৰিবলৈ নাপাহৰিব। দেখিছেনে মই ধুনীয়াকৈ অকণ লৰাই লৰাই ভাজি লৈছোঁ। আপোনালোকে এইদৰে ভাজি ল'ব। সকলোখিনি বস্তু আপোনালোকে পৰিমাণটো নিজৰ হিচাপ মতে দিব। ময়ো মোৰ নিজৰ হিচাপ মতে দিছোঁ। আপোনালোকে যদি বেছিকৈ সকলোখিনি বস্তু দি ভাল পায় তেতিয়াহ'লে সৰহকৈ দিব। মই মোৰ নিজৰ হিচাপ অনুসৰি দিছোঁ আৰু ইয়াতে দি দিছোঁ অকণমান নিমখ দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব। এয়া দেখিছেনে পিঁয়াজখিনি অকণমান হেৰি হৈ গৈছে, ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে। পিঁয়াজখিনি ৰঙচুৱা মানে ইমান বেছি ৰঙচুৱা নকৰোঁ, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। দেখিছেনে পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ আহিছে। গেছটো অফ কৰি ইয়াতে দি দিছোঁ ভাত। ভাতখিনি ধুনীয়াকৈ মই এতিয়া মিলাই ল'ম। ধুনীয়াকৈ মিলাই দিলে এইখিনি ৰেডি হৈ যাব আৰু। চাউথ ইণ্ডিয়াৰ মানুহে খাই খুব ভাল পায়, সেইমতে আমিও খাই বহুত ভাল পাওঁ। ভাবিলোঁ অসমৰ ৰাইজকো দেখুৱাওঁ আৰু আপোনালোকে ট্ৰাই কৰি চাব। ৰাতি যদি থকা ভাত হয় তেতিয়াহ'লে এইদৰে বনাই খাবচোন, খাই কিন্তু বহুতেই ভাল লাগে। আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো এইদৰে বনাই খাব পাৰে। যদি ৰাতি থকা ভাত থাকে এইদৰে বনাই খাবচোন। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। ট্ৰাই কৰি চাই খাব, খালে কিন্তু বহুত ভাল পাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব, মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাবলৈ বাবে।